guys, কি খবৰ? Welcome back to my channel. আজি এটা নতুন দিন, এটা নতুন ব্লগ. আজি হৈছে সানডে আৰু এখানে অলপ মনটো ভাল লাগে. সানডে হলে মানে ভাল লাগে. আগতে ভাল লাগিছে যেতিয়া স্কুল কলেজবোৰ গৈছিলে তেতিয়া মানে খোলা থাকিলে ভাবো কি সানডে এদিন ছুটি পালে হয়. কিন্তু এতিয়া কি কৰিব পাৰি, চবটো বন্ধ হৈ চলি আছে. আৰু এতিয়াতো কৰিব একো নোৱাৰি কাৰণে তাৰপৰা আজি সানডে সেইকাৰণে বাক কৈছো ব্ৰেকফাষ্ট লাঞ্চ যি হওক কিবা স্পেচিয়েল. চ' মই যেনেকে কৈছো মই এবাৰ বাক সুধি চাব লাগিব বুলি আজি কি স্পেচিয়েল বনাই ৰাতিপুৱা সানডেত. তো বাকে তুমিয়ে কৈ দিয়া কি বনাবা. দোচা বনাম. তো দোচা বনাবৰ কাৰণে কালি ৰাতি চাউল আৰু মগু দাইল একাপ তাত কেইটামান মিঠি গুটি দি তিয়াই থৈছিলো, সেইখিনিতো ৰেডি হৈ গ'ল. এতিয়া বাকী পিটিকা চিটিকা বনাওঁ আৰু ভিতৰত মছলা দোচা ষ্টাফিংটো কৰিবৰ কাৰণে মানে কেইদিনমান আগত মানে অনলাইন শ্বপিং কৰি কেইটামান বস্তু আনিলোঁ. তাৰপৰা মানে মোৰ মানে ভাবিলোঁ কি আপোনালোকো এবাৰ দেখাওঁ, আপোনালোকে নিশ্চয় ভাল পাব চাগে এইকেইটা দেখিলে. চ' লেটছ আনবক্স. আনবক্সিংটো এবাৰ কৰিলোৱে বাৰু, কিন্তু এইখিনি আকৌ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ. মানে ফ্লিপকাৰ্টৰ পৰা মিক্স বস্তু ন, হেডফোন জোতা ঘৰ সজোৱা কিবা কিবি লাচিটো ঠাই ঠাই কৰি আনবক্সিং. তোমাৰ বস্তুটো আগতে খোলা এডাল মই আনিছিলোঁ ব'ট কোম্পানীৰ হেডফোন, বহুতে মজা শুনিবলৈ. প্ৰায় লৈছিলে 400 চামথিং. শুনিবলৈ বহুত ভাল এইটো, মানে সেইকাৰণে মই এইটো কোম্পানীয়ে আনিছোঁ. ইয়াৰ আগতেও মই এডাল আনিছিলোঁ, বাৰ কাৰণে আনিছিলোঁ এডাল ব'ট কোম্পানী, সেইডালো বহুত ভাল আছিলে. তাকে ফুৰিবলৈ যাওঁ বুলি হোৱাইট জোতা অৰ্ডাৰ দিছোঁ, ফুৰিবলৈ যোৱা হোৱাই নাই. কৰোণা চৰোণা শেষ হ'লে পিন্ধি যাম আৰু হোৱাইট জোতাত খুব ভাল পায়, আগতেও হোৱাইট জোতাই আনে. দেখাব পৰাকৈ এতিয়া আৰু এটা ঘৰ সজাবলৈ এটা আনিছিলোঁ আৰ্টিফিচিয়েল ফ্লাৱাৰ বেড. মানে মামীয়ে কৈ থাকে মানে কিবা ঘৰত সজাবলৈও বস্তু আনিবা বুলি. তাৰপাছত মই মনে মনে এইটো দি দিলোঁ অৰ্ডাৰ. পিছত মামীয়ে দেখিছে যে তুমি এইটো অৰ্ডাৰ দিলা আনিবলৈ. বস্তুটো খুব ভালেই লাগিছে. 300-400 কিবা এটা পৰিছে আৰু বস্তুটো ভালেই লাগিছে বাৰু. সজাই পিনে কিন্তু ড্ৰয়িং ৰুমত সজাম বুলি ভাবিছোঁ. ভাল লাগিছে ইমানকেইটাই আনিছিলোঁ, আৰু আনিলে মই আকৌ দেখাম নেক্সট ব্লগত. আৰু ফুলদানিটো একো সজাই পিনে দেখাই দিওঁ. এইটো ফুলদানিটো ড্ৰয়িং ৰুমৰ চেণ্টাৰ টেবুলখনতে থওঁ বুলি ভাবিছোঁ. মিলিছে ন ধুনীয়াকৈ. এইটো ড্ৰয়িং আগৰ এইবিলাক আছে বাৰু ফুলদানি, মানে এইবোৰ সঁচাচি ফুলৰ ফুলদানি ভালেই লাগিছে. চ' গাইজ আনবক্সিং কৰিলোঁ, তাৰপিছত ঘৰ সজালোঁ. এতিয়া হৈছে কি আমাৰ লাঞ্চ টাইম, আৰু লাঞ্চ টাইমত আজি কিছু স্পেচিয়েল আছে. ধৰক আপোনাৰ মই অকণ দেখাই দিওঁ যে আজি লাঞ্চত কি স্পেচিয়েল আছে. লেটছ গো.
আবৰোহী হাজে বাতি হায়ৰে ৰাতি নকৰিবি খেলি মেলি মোৰ ঘৰৰ মানুহেতো তাতে নহয় গাইজ বৰ্তমানটো মই এতিয়া লাঞ্চ কৰি পঢ়ি আছোঁ এয়া আপোনাৰ দেখিছে এইবোৰ দাইল পানী আৰু খোৱা আছে তাৰপৰা মায়ে আৰু আনিছে ইয়াৰ পৰ্ক যোনখিনি দেখাই আছিলোঁ বনাই থাকোঁতে চালাড থৈ দিছোঁ অ'কে আমাৰতো আজি পৰ্ক এতিয়া পৰ্ক আৰু চালাডটো আনি এতিয়া ভাত स्पेशल डिजाइनर एकेबारे गाइस जैसे कि आप लोग देख सकते हैं हमारे पास आ गया है लंच यहाँ से भात और यहाँ पॉर्क या सलाद या दाल আছে তাত মিক্স চব্জি আৰু ইয়াৰ পানী তো এতিয়া আৰু মোৰ মানে ৰখিব মন নাযায় খাবলৈ মন গৈছে পৰ্ক মানে মোৰ বহুত ভাল লাগে ভাতটো কি ক'ম সেইটোৱে জানো ओके गाइस सो फाइनली এতিয়া আমি লাঞ্চটো কৰি লওঁ লাঞ্চটো বহুত টেষ্টি আপুনি যেনেকৈ দেখিছে কি কোৱা ओके কি সো সবটো উঠি গুচি গ'ল কিন্তু মই কুকুৰে বেছিকৈ লৈ ল'লোঁ এতিয়া মোৰ পেট হৈ গৈছে খাব নোৱাৰিছোঁ তাই বেছি হৈ গৈছে সো গাইজ আজিৰ ভ্লগটো ইমানতে সামৰিছোঁ এইকেইদিনটো বেছিকৈ তেনেকৈ একো দেখুওৱা হোৱাই নাই বেছিভাগ খানা বনোৱা বা এনেকুৱা কিবা কিবি দেখা আছে তেনেকৈ বাহিৰত যাব পোৱা নাই ন যাব চ' আজিৰ ভ্লগটো ইমানতে সামৰিছোঁ তেতিয়ালৈকে বাই বাই তাৰ আগতে আপোনালোকে মোৰ ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব